হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? পুৰণা স্মৃতিবোৰ ধৰি ৰাখিবলৈ আমি সকলোৱে বিচাৰোঁ নহয়নে? এই ঘৰটো যে দেখিছে, ঘৰটো মই আৰু মোৰ ভণ্টীয়ে বহুদিনৰ আগতে বনোৱা। থৈ দিয়াৰ কাৰণে ৰংবোৰ নাইকিয়া হৈ গৈছে, পুৰণা হৈ গৈছে। সেইকাৰণে ভাবিলোঁ আকৌ এবাৰ নতুনকৈ ৰং দি ঘৰটো নতুন কৰা যাওক। তাৰ কাৰণে ইয়াৰ ৰং কৰি আছোঁ। আৰু ইয়াৰ কাষত দেখিছে যে আমাৰ লুলু, ই আমাৰ একদম লগে লগেই ফুৰে দেই। কাম কৰিব সি শান্তি দিয়া নাই। এয়া চাওকচোন, প্ৰায়খিনি ৰং হৈছেহি আৰু প্ৰায় হৈছেই ৰং কৰি। এয়া হৈছে ঘৰটোৰ ফাইনেল লুক। যিহেতু এনেকুৱা বস্তুবোৰ পেলাই দিবলৈ একেবাৰেই মন নাযায়, সেইকাৰণে এনেদৰেই আকৌ ৰং কৰি সাঁচি ৰাখিবলৈ যত্ন কৰিলোঁ। ঘৰটো লকডাউনৰ সময়ত বনোৱা হৈছিলে আৰু ইয়াত বহুত ধৰণৰ বক্স ব্যৱহাৰ কৰি বনাইছিলোঁ। মেডিচিন থকা বক্স আৰু ক্ৰীমৰ বক্স, এনেকুৱা ধৰণৰ বক্সবোৰ পেলাই নিদি এইটো বনোৱা হৈছিল। পুনৰ নতুন এটা ভিডিঅ'ত লগ পাম। আজিলৈ বাই।